লাগে কিয় নুসুধিবা আৰু বহুত ভাল লাগে নমস্কাৰ মই মাধুৰী গগৈ আজি মই আছো অসমৰ জনপ্ৰিয় ইউটিউব চেনেল জলিউড হাংগামা আপোনালোকে চেনেলটো যদি ভাল পায় তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটি সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰি উঠি এটি বেল আছে বেলটি টিপিবলৈ নাপাহৰিব এতিয়া মই খুধু তোমাৰ নিজৰ প্ৰিয় গীত কোনটো মোৰ নিজৰ নে আৰু আন কাৰোবাৰ মোৰ নিজৰ প্ৰিয় গীত আটাইতকৈ ভাল লগা গীত হল মোৰ টিৱা অতিকৈ জনপ্ৰিয় গীত টিৱা টাউলিং পৰটাওই হয় হয় এটো খুব সুন্দৰ খুব জনপ্ৰিয় গীত হয় হয় আৰু বহাগ বিহুৰ সময়ত সকলো প্ৰত্যেকখন ষ্টেজতে এই গানটো শুনিবলৈ পোৱা যায় নিশ্চয় কি আপাৰ কি লয়াৰ খদিয়াৰ পৰা ধুবুৰীলৈ গীতটি অতিকৈ জনপ্ৰিয়তা লাভ কৰিছে এই সেগতে আপোনালোক আটাইলৈ ধন্যবাদ জনাইছো মোৰ গীতটিক মৰম দিয়াৰ বাবে হয় সো আৰু অসমৰ ৰাজ্য এবাৰ শুনিব বিচাৰিব নিশ্চয় মই অকনমান গাই দিছো ওকে হায় ইহনা তালিং পৰতাই খনালিং হে পৰতাই খনালিং হে পৰতাই পৰতে তাপলাঙে হইলাই পৰতালিং তেoi পৰমা তাংখে গায় পৰমা তাংখে গায় হেনাসবো এথাসে হই হানো হুৰ হুৰ খুব সুন্দৰ লাগিছে আৰু খুব ভাল লাগিছে আৰু এই গানটো মোৰ চেনেল গাই দিয়া কাৰণে কপিৰাইট নিদিলে হল আজিকালি কপিৰাইট দি দিয়ে মাই প্লেজাৰ মোৰো খুব ভাল লাগিছে তোমাৰ চেনেলটোত আহি আৰু ভিউৱাৰ সকলক মোৰ ফালৰ পৰা পুনৰবাৰ হাই দিছো আজি প্ৰথমবাৰ আহিছো ভাইটিৰ চেনেললৈ আপোনালোকে যদি আমাৰ প্ৰগ্ৰামটো ভাল পায় নিশ্চয় লাইক কমেন্ট কৰিব আমাক জনাব নহয় জানো হয় হয় নিশ্চয় জনাব ময়ে কৈ দিলো আৰু তুমি কব নালাগে এ তোমাক কোটো স্কুলীয়া লাইফত কলেজ লাইফত আটাইতকৈ ভাল লগা সাবজেক্টটো কোনটো আছিল মই ইকনমিক্স ভাল পাইছিলো আৰু স্কুলীয়া মই এমআইএল খুব ভাল পাওঁ এমআইএলৰ পাছতে মই ইকনমিক্স পলিটিক্যাল সায়েন্স ভাল পাওঁ একচুয়ালি মই আৰ্টছৰ ষ্টুডেন্ট আছিলো আৰ্টছৰ ষ্টুডেন্ট ম্যাক্সিমাম আজিকালি আৰ্টছে থাকে তোমাক এটা বেলেগ ধৰণৰ প্ৰশ্ন কৰো তোমাৰ জীৱনত আটাইতকৈ ভাল লগা আৰু বেয়া লগা মুহূৰ্ত কোনটো আছিল মোৰ ভাল লগা মুহূৰ্ত বহুত আছে পটককে মনত পৰা নাই ভাল লগা মুহূৰ্ত মোৰ যেতিয়া প্ৰথম মই মঞ্চত উঠিছিলো সেই দিনটো আজিও মনত আছে মই সৰু আছিলো আসলতে মই স্কুলত পঢ়ি আছিলো তেতিয়া মানে এটা ঘটনা ঘটিছিল যে ষ্টেজত উঠাৰ আগমুহূৰ্তত খুব বৰষুণ দিছিলে নলবাৰী তামুলপুৰত আছিল সেই শোখন খুব বৰষুণ দিছিলে মোৰ হেদিনাখন খুব দুখ লাগিছিলে প্ৰথম জীৱনৰ প্ৰথমবাৰ গান গাবলৈ আহিছো বৰষুণ ৰাইজ নোহোৱা হৈ গল মানে মানুহ নোহোৱা হৈ গল যেতিয়াই মানে মই ষ্টেজত উঠি এটি গীত আৰম্ভ কৰিলো আসলতে হেদিনা বেনাৰ আৰ্টিষ্ট আছিল মোৰ দেউতাৰ লগত গীত গাবলৈ গৈছিলো তাৰপা মই শুই যাম বুলি দেউতাই প্ৰথম মুখ ষ্টেজত উঠাইছিলে তাৰ পাছত যেতিয়াই মই গানটো ষ্টাৰ্ট কৰিলো কোৰ পৰা জানো ইমান মানুহ আহি গল মানে আগতে যিমান অডিয়েন্স আছিল তাতকৈ বেছি বাঢ়ি গল গতিকে হেতু মোৰ লাইফৰ খুব সুন্দৰ এটি এক্সপেৰিয়েন্স আৰু মোৰ ভাল লগা মুহূৰ্ত হল মই আসলতে জনজাতীয় গীতৰ সৈতে জড়িত সংগীত জগতখনৰ লগতে কেৱল গীত বুলি ক'লে নহব গীত মাত নৃত্য কাপুৰ আদিৰ পৰা জড়িত মই গতিকে যেতিয়া মই গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ আইসিসি আৰু এমপেনেল আৰ্টিষ্ট সিলেকশন হৈছিলো সেই দিনটো কেতিয়াও পাহৰিব নোৱাৰো আসলতে পেনেল আৰ্টিষ্ট অৰ্থ বুজাই দিছো পেনেল আৰ্টিষ্ট মানে দুখন দেশৰ মাজত কালচাৰেল ৰিলেশন মোক এতিয়া ফৰেনত পঠিয়াব মানে আমাৰ ফোকসমূহ প্ৰেজেন্ট কৰিবলৈ হয় খুব এটা ভাল খবৰ আৰু খুব সুন্দৰ কথা সো ভাল লাগিল শুনি থ্যাংক ইউ সো এতিয়া আমি নেক্সট কোৱেশ্চন তুলে আহো ওকে তোমাৰ নিজৰ নামটো কিমান ভাল পোৱা মোৰ নিজৰ নামটো খুবেই ভাল পাওঁ মাধুৰী গগৈ অৰ্থাৎ ফুলৰ সুবাস তুমি জয়েন্ট ফ্যামিলি ভাল পোৱা নে জয়েন্ট ফ্যামিলি মই জয়েন্ট ফ্যামিলি খুবেই ভাল পাওঁ আসলতে আমাৰ জয়েন্ট ফ্যামিলি নহয় কিন্তু জয়েন্ট ফ্যামিলি আসলতে কই নহয় যেটো বস্তু নাথাকে হেতু বস্তু বেছি ভাল লাগে মানে গতিকে জয়েন্ট ফ্যামিলি নিশ্চয় ভাল লাগিব হয় ভাল লাগিব তুমি সৰুৰ পৰা ভাবিছিলা নে যে গায়িকা হ'ম বুলি অসমৰ মোৰ আসলতে এটি সাংস্কৃতিক পৰিবেশত সাংস্কৃতিক পৰিয়ালৰ মাজত ডাঙৰ দীঘল হোৱা মোৰ দেউতাই গীত গাইছিলে দেউতা খুব সুন্দৰ কণ্ঠৰ অধিকাৰী আছিল দেউতাই গীতিকাৰ আছিল সুৰকাৰ
আৰু তেখেতে আমাৰ কামৰূপী লোকগীতৰ সম্ৰাট শ্ৰদ্ধাৰ ৰামেশ্বৰ পাঠক বৰদেউতাৰ লগত দোতাৰা সংগত কৰিছিলে গতিকে ঘৰখনতে এটি সংগীতৰ পৰিৱেশ পাইছিলোঁ মোৰ দাদাই সৰুৰ পৰাই গীটাৰ বজাইছিলে মোক মই যেতিয়া ক্লাছ 3 আছিলোঁ তেতিয়াই মোক ইণ্ডিয়ান ক্লাছিকেল মিউজিকত মানে শিকাত নাম লগাই দিছিলে গতিকে তেনেদৰে আহি আজি এই অৱস্থা তুমি লগ পালা